বিটিডি অঞ্চলৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পদত্যাগ দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। 12জনকৈ ব্যক্তি নিহত হোৱা ঘটনাটোৰ পাছৰ পৰিস্থিতিৰ বাবেও উদ্বেগ প্ৰকাশ কৰে সংগঠনটোৱে। আজি গুৱাহাটীৰ কটন কলেজৰ সন্মুখৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই সংগঠনটোৱে। অখিল গগৈৰ নেতৃত্বত প্ৰতিবাদীসকলে চৰকাৰৰ ব্যৰ্থতাক ধিক্কাৰ দি বিভিন্ন শ্লোগান দিয়ে। তৰুণ গগৈক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে কয়, বড়োলেণ্ডত 2003 চনৰ পৰা তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰা যি ধাৰাবাহিক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে, মানুহৰ মৃত্যুদণ্ড ঘটিছে, মানুহৰ ঘৰ জ্বলাই দিয়া হৈছে, লাখ লাখ মানুহক উচ্ছেদ কৰি দিয়া হৈছে, এই অমানৱীয় কাৰ্যৰ বিৰুদ্ধে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি দেখিছোঁ যে তৰুণ গগৈ চৰকাৰৰ দিনত নিৰীহ লোকেৰে গোটেই অসমত ফাকু খেলা হৈছে। জাতি আৰু জনগোষ্ঠীবিলাকৰ মাজত সংঘৰ্ষৰ ঘটনা সংঘটিত কৰা হৈছে। জাতি আৰু জনগোষ্ঠীবিলাকৰ মাজত বাৰম্বাৰ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। আমি দেখিছোঁ যে গোষ্ঠী সংঘৰ্ষৰ ঘটনা, সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে আৰু হাজাৰ হাজাৰ মানুহক মৃত্যুবৰণ কৰোৱা হৈছে। সেইকাৰণে আমি দাবী জনাব খুজিছোঁ 3টা দাবী। 1 নম্বৰ, খগেন শৰ্মাক ইতিমধ্যে অনতিবিলম্বে অতি সোনকালে ডিজিপি খগেন শৰ্মাক তেওঁ চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে, নম্বৰ 1। নম্বৰ 2, অনতিবিলম্বে হাগ্ৰামা মহিলাৰীক তেওঁ পদৰ পৰা খেদি দিব লাগে। তেওঁ বিটিএডি প্ৰশাসন চলোৱাৰ নৈতিক অধিকাৰ কোনো পধ্যে নাই। আৰু তৃতীয় কথাটো হ'ল তৰুণ গগৈয়ে অনতিবিলম্বে পদত্যাগ কৰিব লাগে। তৰুণ গগৈ নিৰীহ মানুহক লৈ তেজৰ ফাকু খেলিছে। তৰুণ গগৈৰ দিনত গোষ্ঠী সংঘৰ্ষৰ ঘটনা ধাৰাবাহিকভাৱে সংঘটিত হৈছে। গতিকে এই চৰকাৰ হ'ল গোষ্ঠী সংঘৰ্ষৰ ওপৰত চলি থকা চৰকাৰ। এই চৰকাৰক যদি আমি পদত্যাগ কৰিবলৈ বাধ্য কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমীয়া জাতি কোনো পধ্যে জীয়াই থাকিব নোৱাৰে। বিটিএডিৰ সকলো লোককে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাই নেতাজনে এনেধৰণৰ সংঘৰ্ষৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব বুলি সদৰি কৰি শ্ৰী গগৈয়ে কয় যে অসমৰ সকলো মানুহে ঐক্যবদ্ধ হৈ বিটিএডিত যিটো বড়ো আৰু অনাবড়োৰ মাজত সংঘৰ্ষৰ ঘটনা আৰম্ভ হৈছে, সংখ্যালঘুসকলক হত্যা কৰা ঘটনা সংঘটিত হৈছে, এই কাণ্ড বন্ধ কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হ'ব লাগে। তাৰ কাৰণে আমি সকলো ৰাজ্যকে ঐক্যবদ্ধ হৈ সংগ্ৰামত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আনহাতে মুখ্যমন্ত্ৰী তৰুণ গগৈ কঠোৰ হাতেৰে এনে পৰিস্থিতি দমন কৰা হ'ব বুলি যি ঘোষণা কৰিছিল, সেই সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয়, মানে তৰুণ গগৈ কি কঠোৰ ব্যৱস্থা ল'ব? ডিজিপিক বিটিএডিলৈ পঠিয়াব নোৱাৰে, জ্যেষ্ঠ মন্ত্ৰীক তেওঁ বিটিএডিলৈ পঠিয়াব নোৱাৰে, তৰুণ গগৈ নিজে বিটিএডিলৈ যাবলৈ সাহস নকৰে। গতিকে তেওঁলোকৰ এংগেজমেণ্ট নাই। নতুন কিছুমান সৰু সৰু ল'ৰাক এতিয়া কি কয়, আপোনাৰ নতুন যিজন সংসদীয় সচিব এজনক তেওঁ বিটিএডিলৈ পঠিয়াই দিব খুজিছে। তেওঁ কি ঘটনা কি কৰিব পাৰিব? তেওঁ ঘটনা ৰোধ কৰিব পাৰিব নেকি? ছিনিয়ৰ মষ্ট পলিটিকেল মানুহবিলাকৰ কোনো ধৰণৰ ইনভলভমেণ্ট নাই, তেওঁলোকৰ কোনো চেঞ্চিটিভিটি নাই। তেওঁলোকে গৈ বিটিএডিত বহি ল'ব লাগিছিলে, তৰুণ গগৈ নিজে বহি ল'ব লাগিছিলে, খগেন শৰ্মাই নিজে বহি ল'ব লাগিছিলে। সেইটো কিয় কৰা নাই? অৰ্থাৎ খগেন শৰ্মা, তৰুণ গগৈ হাগ্ৰামা মহিলাৰ নিজেই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে। গতিকে তেওঁলোকে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব? সেইকাৰণে আমি আহ্বান জনাইছোঁ যে সকলো বড়ো আৰু অনাবড়ো ৰাইজ একলগ হ'ব লাগে আৰু একলগ হৈ এই চৰকাৰৰ বিৰুদ্ধে বিটিএডি প্ৰশাসনৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হৈ সংগ্ৰাম গঢ়ি তুলিব লাগে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।